এখন গাঁৱত পৱন নামৰ এজন ভগৱানৰ মূৰ্তি বনোৱা লোক আছিল। সেই মূৰ্তি বিক্ৰী কৰিয়ে পৱনে ঘৰ চলিছিল। পত্নী কোমলৰ বাহিৰে পৱনৰ আৰু কোনো নাছিল। এদিন পৱনৰ দোকানলৈ সাধু বাবা এজন আহে। মোক পূজাৰ কাৰণে শিৱ বাবা মূৰ্তি লাগে। ঠিক আছে বাবা, আপোনাৰ যিটো মূৰ্তি ভাল লাগে সেইটোকে লৈ যাওক। পইচা লোৱা বাবু। এইবোৰ কি কৰিছে বাবা? মোক পইচা নালাগে। সাধু বাবাৰ পৰা পইচা ল'ব নাপায়, পাপ লাগিব। তুমি বহুত ভাল মানুহ হয়। ভগৱানে তোমাক সদায় ভালে ৰাখক আৰু বেয়াৰ পৰা আঁতৰত ৰাখক। এদিন ৰাতি পৱনে দোকানৰ পৰা আহি থাকোঁতে স্কুটাৰখনৰ ষ্টাৰ্ট বন্ধ হৈ গ'ল। এতিয়াই বেয়া হ'ব পালেনে? ষ্টাৰ্টে নহৈছে দেখোন। আজি বহুত ৰাতি হৈ গ'ল। এই ৰাস্তাটো বহুত ভয়ানক ৰাস্তা হয়। মই এতিয়া খোজকাঢ়িয়ে যাব লাগিব। পৱনে খোজকাঢ়ি আহি থাকোঁতে ছোৱালী এজনীৰ মাত শুনা পালে। বচা, বচা, মোক এই ডিঙি কাটি আছে। মোক বচা, মোক বচাই লোৱা। পৱনে ভয়তে স্কুটাৰ এৰি তাৰ পৰা পলায় আৰু দৌৰি দৌৰি ঘৰ পালেগৈ। কি হৈছে আপোনাৰ? এনেকৈ কিয় থৰথৰকৈ কঁপি আছে? কি জানে মোৰ দাদাই আপোনাক পিটিব বিচাৰি ফুৰোঁতে আপুনি এনেকৈ থৰথৰকৈ কঁপি পোৱা নাছিলে। তুমি অকল ভয় খুৱাব জানা। মোৰ পিছত চুৰেল লাগিছিলে। ডাইনী, মই যদি পলাই নাহিলো হ'লে মোক মাৰি পেলালেহেঁতেন, বুজিলি? হয় নেকি? আপোনাৰ পাছতো ছোৱালী লাগিছে। ঠিক আছে, এতিয়া ভাত খাই লওঁগৈ ব'লক। পৱন আৰু কোমলে ভাত খাই ৰাতি শুই যায়। পৱনে ভয়তে দোকানৰ পৰা সদায় সোনকালে আহে, কিন্তু এদিন দেৰি হয়। পৱনে জংঘল ৰাস্তাৰে ঘৰলৈ আহি আছিল। হঠাতে স্কুটাৰখনৰ ষ্টাৰ্ট বন্ধ হৈ যায় আৰু ছোৱালী এজনীৰ মাত শুনা পায়। বচা, বচা, মোক এই ডিঙি কাটি আছে। মোক বচা, মোক বচাই লোৱা। এইটোচোন আগৰ মাতটোৱে হয়। এনেকুৱা লাগিছে এই চুৰেলৰ ডিঙি এতিয়ালৈকে কটাই নাই আৰু মোৰ ডিঙি কাটিহে মানিব যেন পাইছো। সেই কিবা কৰাৰ আগতে মই ইয়াৰ পৰা পলাব লাগিব। ভয়তে পৱনে স্কুটাৰখন চলাবলৈ ধৰিলে, কিন্তু স্কুটাৰখন সেই ঠাইতে ৰখি গ'ল। পৱনৰ আগত ডিঙি কটা চুৰেল এজনী আহি গ'ল। চুৰেলজনীৰ হাতত তাৰ ডিঙি কটা মূৰটো আছিল। তোক মই কিমানবাৰ মাতিলো, কিন্তু তই মোৰ ওচৰলৈ নাহিলি। চা, সেই ৰাক্ষসটোৱে মোৰ মূৰটো কাটি গ'লগৈ। মূৰটো জোৰাব পাৰি তই এই মূৰটো লৈ ডিঙিৰ ওপৰত জোৰাই দে। কিন্তু পৱনে চুৰেলক দেখি অচেতন হৈ পৰি যায়। এই মানুহবোৰে মোক দেখি কিয় ইমান ভয় খায়? মই মাত্ৰ মোৰ নিজৰ মূৰটোহে জোৰা লগাবলৈ কৈছো। এইটো দেখোন পৱন হয়। ইয়াত কিয় শুই আছে? ইয়াৰ পত্নীয়ে ঘৰৰ পৰা উলিয়াই দিলে চাগে। ৰামু ককাই, পৱনে শুই থকা নাই, অচেতন হৈ আছে। তই ইয়াতে থাক, মই ইয়াৰ পত্নীক আৰু গাঁৱৰ মানুহবোৰক মাতি আনোগৈ। বাহ, কোমল বৌ ধুনীয়া বুলি তই অকলে যাবি? ময়ো যাওঁ। ময়ো কওঁগৈ পৱনৰ কথা। বৌ, ঐ বৌ, আপুনি ইয়াত বহি আছে। পৱনে ৰাস্তাত অচেতন হৈ পৰি আছে। অৰে, তোমালোক দুজনো পৱনক অকলে এৰি আহিলা যে? এজন থকা হ'লে কি হয় পৱনৰ লগত? বৌ, মই নেমেলক কৈছিলোৱে তই পৱন ককাইৰ লগতে থাক, কিন্তু নেমানিলে। মোৰ লগতে আহিলে। তাত বেচেৰা পৱন ককাই জংঘলত অকলে পৰি আছে। ৰামু ককাই এই নেমেলক চোৰৰ নিচিনা লাগে। ব'লা ব'লা, মোক পৱনৰ ওচৰলৈ লৈ যোৱা। তিনিওজনে পৱনৰ ওচৰলৈ যায়। তেতিয়ালৈকে পৱনৰ হুঁচ আহিলে। কি হৈছিলে আপোনাৰ? কেনেকৈ অচেতন হৈ পৰিল? ভাত ভালকৈ নাখাইছিল নাই? এদিনতে দেহাটো শুকান হৈ গ'ল যে। ভালেই হ'ল আপুনি বাচিলে, নহ'লে মই ৰঙীন কাপোৰ পিন্ধিব নাপালোহেঁতেন। তুমি ভাবিছা নেকি মই মৰিলে বহুত ফূৰ্তি কৰিম বুলি? কিন্তু মই ইমান সোনকালে নমৰো, বুজিলি? অৰে ককাই, আপোনালোকে কিয় কাজিয়া কৰি আছে? কাজিয়া নকৰিব। আপুনি কওকচোন কেনেকৈ অচেতন হৈ গ'ল? পৱনে ঘটনাটোৰ বিষয়ে সকলো কথা কয়। ককাই, আপুনি বৰ ধেমালি কৰে দেই। আপুনি কমজোৰ কাৰণে অচেতন হৈ গ'ল আৰু আমাক কৈছে চুৰেল দেখিলো বুলি। পৱনে তিনিওজনকে বুজাবলৈ চেষ্টা কৰে যদিও বিশ্বাস নকৰিলে। পৱনে বেমাৰী হ'ল আৰু বহুত দিন বাহিৰলৈ ওলোৱা নাছিল। শুনিছে, গাঁৱৰ মানুহে কৈছে যে মোৰ কটা চুৰেল গাঁৱত ঘূৰি আছে আৰু বহুত মানুহক মাৰিছে। দেখিছা, মই যেতিয়া কৈছিলো তেতিয়া কোনেও বিশ্বাস কৰা নাছিলে। এতিয়া পালা মজা। মই সঁচাকে চুৰেল দেখিছিলো। ঠিক আছে, আপুনি দেখিলে, মানিলো, কিন্তু এই চুৰেলে আমাক নেমাৰিলেই হ'ল আৰু আমাৰ ঘৰলৈ নাহিলেই হয়। মোৰ বহুত ভয় লাগিছে।
ৰাতি পৱন আৰু কোমলে শুই আছিল। কোনোবাই মতা শুনি কোমলে সাৰ পালে। ইমান ৰাতি কোনে আহিছে? কোনোবা সম্পৰ্কীয় মানুহ চাগে। যেতিয়াৰ পৰা এওঁ বেমাৰ হ'ল তেতিয়াৰ পৰা এই ঘৰখন হোটেলৰ নিচিনা হ'ল। কোমলে দৰজা খুলি দেখে এজনী মূৰ কটা চুৱেল ৰখি আছে। হা 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 হা, মোৰ মূৰটো জোৰা লগাই দে, কোনোবাই কাটি থৈ গ'ল। বচা বচা, আমাৰ ঘৰলৈ চুৰেল আহিলে, বচা। চুৱেলে কোমলক ভৰিত ধৰি চুচুৰাই লৈ যাব ধৰিলে আৰু ইফালে কোমলৰ মাত শুনি পৱনে সাৰ পালে। চুৰেলে কোমলক লৈ যোৱা দেখি পৱনে পাছফালৰ পৰা ধক্কা দিলে, কিন্তু চুৰেলৰ একো নহ'ল। তোৰ পত্নীয়ে এই কটা মূৰটো জোৰা লগাই দিব, যদি নোৱাৰে মই তাক মাৰি পেলাম। চুৰেলে যাব ধৰিলে, তাকে দেখি পৱনে লাঠি এডালেৰে ভৰিত মাৰি দিলে আৰু চুৰেলজনী পৰি যায়। তোৰ ইমান সাহস, মোক মাৰিব আহিছ? মই তোক মাৰি পেলাম এতিয়া। আজি তোৰ মৃত্যু নিশ্চিত, বুজিলি? এনেদৰে কৈ পৱনৰ ডিঙিত ধৰি ওপৰলৈ উঠাই টিপা মাৰিব ধৰিলে। এতিয়া কেনেকুৱা লাগিছে? মোক মাৰিব আহ? হা 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 হা। পৱনে মৃত্যু আগত দেখি শিৱ বাবাৰ মন্ত্ৰ জপ কৰিব ধৰিলে। তোক কোনেও বচাব নোৱাৰে এতিয়া, বুজিলি? হা হা হা। তেতিয়া এডাল ত্ৰিশূল আহি চুৰেলৰ গাত লাগেহি। চুৰেল তলত পৰি ভস্ম হৈ যায় আৰু চাৰিওফালে ধোঁৱাই ধোঁৱা হৈ যায়। তাৰ মাজতে সাধু বাবাক ত্ৰিশূল লৈ থকা পৱনে দেখা পালে। আপুনি নিজে এই ভক্তক বচাবলৈ আহিলে প্ৰভু। মই আপোনাৰ দৰ্শন পাই বহুত সুখী হ'লো। সাধু বাবাজনে ধোঁৱাৰ মাজতে অদৃশ্য হৈ গ'ল।